হাই দোস্ত, আজি মই উপস্থিত আছোঁ বিচেননালা গাঁৱৰ ৭২তম মহাবিষ্ণু শ্ৰী শ্ৰী যজ্ঞ মহোৎসৱত। তো আজি মই আপোনালোকক দেখুৱাম এই যজ্ঞ মহোৎসৱৰ সমগ্ৰ দৃশ্য। আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ চলি আছে। আজি ইয়াৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাম আৰু কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। আৰু আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অনুষ্ঠানত গায়ক আছে আপোনাৰ অলংকৃতা বা আৰু ৰূপাংকিতা বা ৰোহিত সোণাৰ আৰু আমাৰ অন্ধশিল্পী হিৰণ্য কুমাৰ আছিল ন। তো তেখেতৰ নামটো ভালদৰে নাজানো, টাইটেলটো নাজানো আৰু তাত এতিয়া সংগীত অনুষ্ঠান হৈছে। এতিয়া মই আপোনালোকক ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাম আৰু মোৰ লগত আছে আজি মোৰ ভাতৃপ্ৰতিম বন্ধু কণ। তো এতিয়া আমি আপোনালোকক এই যজ্ঞ মহোৎসৱৰ সকলো দৃশ্য দেখুৱাই আছোঁ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো দোস্ত আমি যজ্ঞ মহোৎসৱৰ সমগ্ৰ দৃশ্য আপোনালোকক দেখুৱাই আছোঁ দিয়ক। এই গাড়ীখন দেখিছেনে? এই গাড়ীখনতে আমাৰ আছে জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণাৰ আছে আৰু তাৰ আগৰ গাড়ীখনত আছে অলংকৃতা বা ৰূপাংকিতা বা এখেতসকল আছে। এতিয়া গৈ আছোঁ দিয়ক আৰু তেখেতসকলৰ পিছে চাওঁ তেখেতসকলক দেখাব পাৰোঁ নেকি। দেখাব পাৰিলে। এইটো এতিয়া আমি পালোঁ যজ্ঞ মহোৎসৱৰ মেইন মন্দিৰ হয়। এই মন্দিৰটো মই আপোনালোকক অলপমান দেখুৱালোঁ বাৰু, তথাপিও আগলৈ চাওঁ। ভিডিঅ'টো বহুত দীঘল হৈছে যিহেতু সৰু কৰিব লাগিব। এতিয়া আমি তেখেতসকলক লগ পাওঁ নে নাপাওঁ চাওঁ বাৰু, গৈ আছোঁ। এতিয়া তেখেতসকল গাড়ীৰ পৰা নামিব আৰু এইখিনিয়ে আৰু তেখেতসকলক লগ পাম, কিবাকিবি ক'ম। এয়া অলংকৃতা ৰূপাংকিতা বা আৰু এয়া তেখেতসকলে গাড়ীৰ পৰা নামিব ধৰিছে। গাড়ীৰ পৰা নামিছে আৰু এতিয়া তেখেতসকলে কাৰ্যল বিভাগৰ ৰোহিত দা। বিগত বছৰকেইটা ধৰি এইবেলিও আমি যজ্ঞ মহোৎসৱটি উলহ মালহেৰে উদযাপন কৰিছোঁ। যদিও কৰোণা ভাইৰাছ আছে তথাপিও আমি যজ্ঞ মহোৎসৱটি পাতিছোঁ। এই সন্দৰ্ভত আপুনি কি ক'ব? এই কৰোণা ভাইৰাছৰ মাজত লগতে লকডাউন যিটো গ'ল, লকডাউনৰ পিছত এনেকুৱা এটা উলহ মালহ হোৱা বৰ আশ্চৰ্যকৰ কথা। ইয়াত হাজাৰ হাজাৰ মানুহ হৈছে এই যোৱা 5টা দিনতে। আজি 6 নম্বৰ দিন। আজি অৱস্থিত হোম পূৰ্ণ আহুতি যোৱাকালি গ'ল। গতিকে আজি অৱস্থিত হোমতো যিখিনি মানুহ, এতিয়া ফাংচন আছে যিখন সাংস্কৃতিক সন্ধিয়াৰ মানুহ, এইখিনি যে ইমান জমা লাগিছে লকডাউনৰ পিছতো আমি আচৰিত হৈছোঁ। এই আমাৰ ৭২তম মহাবিষ্ণু যজ্ঞ মহোৎসৱ এই বিচেননালাৰ বুকত। আৰু আজি সাংস্কৃতিক সন্ধিয়াৰ বিশেষ অনুষ্ঠান আছে। এতিয়া পৰিৱেশটো কেনেকুৱা হ'ব? এতিয়া পৰিৱেশটো বৰ আমাৰ শান্তিপূৰ্ণ হ'ব। আমাৰ ইয়াত কোনোবাৰ হাই উৰুমি গণ্ডগোল হোৱা নাই। ভালদৰে আমি চলাই আহিছোঁ। আমাৰ ৰাইজক ইয়াত মানে শান্ত পৰিৱেশত থাকে। স্বেচ্ছাসেৱকৰ ব্যৱস্থা কিমান আছে? স্বেচ্ছাসেৱকৰ ব্যৱস্থা আমাৰ প্ৰায় 300-350 মানে স্বেচ্ছাসেৱক আছে। থাকিলে স্বেচ্ছাসেৱকসকলে আমাৰ বিভিন্ন অঞ্চলত দোকান পোহাৰ ইত্যাদি চাৰিওপিনে লক্ষ্য ৰাখে আৰু লক্ষ্য ৰাখি যিকোনো মানে সৰু সুৰা কথাবিলাক আমাৰ কাৰ্যালয়তে আমি বিবেচনা কৰি সমাধান। প্ৰশাসনৰ দায়িত্ব হস্ত হৈ আছে। প্ৰশাসন দায়িত্ব হস্তম হৈ আছে। এটা পুলিচ প্ৰশাসন আছে। ইয়াত মানে বেটেলিয়ান পাৰ্টি এটা অনবৰতে দিনে ৰাতিয়ে থাকে। গতিকে আমাৰ সেইফালৰ পৰা আমি নিৰ্ভয় আমি কৰিব পাৰোঁ। তো এতিয়া ব'লক আমি বাইদেউহঁতৰ লগত কথা পাতোঁ অলপ। দোস্ত, আজি আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ আমাৰ এই ৰুমটোত আছে। এয়া আপোনালোকক দেখুৱাই আছে। এয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ। এয়া অলংকৃতা বা ৰূপাংকিতা বা ইউটিউব ভিডিঅ'। মোৰ নাম নিকুপূৰ্ণ ৰাজবংশী হয় আৰু চেনেলটোৰ নাম RJ নিকু ZG। ধন্যবাদ বা, বহুত ভাল লাগিল আজি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ক'লে। আৰু এনেকৈ বাইদেউহঁতে গ্ৰীণ ৰুমলৈ গৈ আছে আৰু গ্ৰীণ ৰুমত অলপমান জিৰণি লৈ সংগীত পৰিৱেশন কৰিবলৈ যাব আমাৰ মঞ্চলৈ।
এই দোস্ত কিমান নোৱাৰোঁ মই ফাংচন টাংচন দেখুৱাই দেখিম মোৰ বন্ধুসকলক লগ পালোঁ ইহঁতৰ লগতো অলপ কথা পাতিলোঁ ভাল লাগিল ইহঁতকো দেখুৱাইছোঁ চ' হাই এয়া অভিলাষ প্ৰাণজিত এয়া সত্য কণকণ ব্ৰ এইটো জয়ন্ত কুমাৰ অৰূপ মোৰ বন্ধুকেইটাক চিনাকি কৰি দিছোঁ আৰু আছে মোৰ বন্ধু আৰু ইয়াৰ এই টিকলা ইয়াৰ এটা ইউটিউব চেনেল আছে কণকণ ৰাজ ন কণকণ ৰাজ সেই চেনেলটো আপোনালোকে চাবচোন ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে তো এইখিনিয়ে আৰু আৰু এয়া আমাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ প্ৰধান ৰোহিত দা তেখেতে আমাৰ মাজত উপস্থিত হৈছে দাদা মই ভিডিঅ' বনাইছোঁ ইউটিউব ভিডিঅ' আজি কেনেকুৱা লাগিব ইয়াত গান গাই দাদা মোৰ চেনেল ইউটিউব চেনেল আৰ্জে নিকু জেজি দাদা মোৰ এইটো ইউটিউব চেনেল আৰ্জে নিকু জেজি অলপমান কৈ দিয়কচোন ছাবস্ক্ৰাইব জেজি জেজি মানে জুবিন দাৰ প্ৰেমিক আমি সকলোৱে নিকু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিখিনি ভাল ভাল কামবিলাক কৰি যাওক ৰাইজৰ মাজত ভাল ভাল কামবিলাক দিয়ক শিক্ষা দিয়ক ছাপোৰ্ট কৰক ভাল হ'ব ধন্যবাদ বিহু বুলি ক'লে আচলতে এনে বলিয়ে হয় আমি মানে তাৰ এবছৰৰ পৰা নাচিব পৰা নাই হাজনে চবে শিকিম চাওঁ